নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আসুৰ গণ অনশন ৰাজপথলৈ দলে বলে ওলাই আহিল ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিও উত্তাল হৈ আছে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে অব্যাহত ৰখা আন্দোলনত সামিল হল চাহ শ্ৰমিক সকলো এই দৃশ্য ডিব্ৰুগড়ৰ সোমবাৰে প্ৰাক্তন বন মন্ত্ৰী এটুৱা মুণ্ডাই জাতিধ্বংসী বিধেয়ক গৃহীত হলে বাগিচাৰ শ্ৰমিকে শ্ৰম হেৰুৱাব বুলি কৰা মন্তব্যৰ পাছতে মংগলবাৰে ৰাজপথলৈ ওলাই আহিল আটাচু আৰু চাহ মজদুৰ সংঘ আজি যিমান ইয়াতে বাগিচা বিল্ডিঙৰ কাম হৈ আছে বা ৰাস্তাৰ কাম হৈ আছে অন্য কামবোৰত ইতিমধ্যে বাংলাদেশী মানুহে পাইছে আৰু তেনে অৱস্থা যদি 1.5 কোটি 2 কোটি বাংলাদেশী ইয়াত আহে তো আমাৰ যিসকল চাহ শ্ৰমিক আছে যিসকলে বাগানত কাম নাপায় ইয়াত ওলাই আহে তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুক সৃষ্টি হৈছে আনকি বাগানবোৰতো হয়তো ভৱিষ্যতে তেওঁলোকে কাম পাবলৈ হ'ব গতিকে সেইকাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ যে কোনো ক্ষেত্ৰতে বিদেশী বাংলাদেশীক আমি ইয়াত সহ্য নকৰোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত তিনিচুকীয়াত হাজাৰ হাজাৰ লোকৰ বিশাল প্ৰতিবাদী সমদলেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ বিধেয়ক গৃহীত হলে তিয়াশীৰ অসম আন্দোলনতকৈও ভয়াৱহ আন্দোলনৰ পুনৰাবৃত্তি হ'ব বুলি হুংকাৰ দিয়ে নুমলীগড় ফলঙনি আৰু মৰঙী আঞ্চলিক ছাত্ৰ সন্থাই এই বিলখনৰ কাৰণে ভৱিষ্যতৰ দিনত এখোজো আগবাঢ়ে তেতিয়া কিন্তু তিৰাশীতকৈ ডাঙৰ প্ৰতিবাদ হ'ব ইয়াত যদি কিবা পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ জগৰীয়া হ'ব গোলাঘাট পথবোৰ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম ছাত্ৰ সন্থাই AJYCPৰ দৰং কৃষক মুক্তি সংগ্ৰাম সমিতি অসমীয়া যুৱ মঞ্চৰ মংগলদৈত যৌথ প্ৰতিবাদী সমদল শোণিতপুৰৰ ৰঙাপাৰাত আসুৰ শতাধিক কৰ্মীৰ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী বিধেয়ক বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ইয়াৰ উপৰিও চৰাইদেউকে ধৰি উজনি আৰু নামনি অসমত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট